নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কঁঠালৰ বতৰ। কঁঠালতকৈ গুটিটোলৈ আমাৰ হেঁপাহ বেছি। বিভিন্ন ধৰণে আমি কঁঠাল গুটি খাওঁ। আহকচোন আজি আমি কঁঠাল গুটিৰ আচাৰ বনাওঁ। এই আচাৰ বনাবলৈ লগা সামগ্ৰী কেইবিধ হ'ল কঁঠাল গুটি, মিঠাতেল, জলকীয়া গুড়ি, পকা জলকীয়া ৩-৪টামান, নেমুৰ ৰস, নিমখ আৰু ক'লা জিৰা। প্ৰথমে মই কঁঠাল গুটিখিনি ভালদৰে পৰিষ্কাৰ কৰি বইল কৰি ল'লোঁ। এতিয়া কঁঠাল গুটিখিনি ভালদৰে ভাঙি নিমখ, ক'লা জিৰা, জলকীয়া গুড়ি, নেমুৰ ৰস, পকা জলকীয়া দি ভালদৰে পুনৰ মিহলাই ল'লোঁ। মিঠাতেলখিনি ভালদৰে গৰম কৰি ইতিমধ্যে ঠাণ্ডা কৰি লৈছিলোঁ। এতিয়া কঁঠাল গুটিৰ মিশ্ৰণটোত মিঠাতেলখিনি দি ভালদৰে চামুচৰ সহায়ত সানি দিলোঁ। আচাৰ ৰেডি হৈ গ'ল। এই আচাৰত তেল অলপ সৰহ লাগে, যিহেতু কঁঠাল গুটি অলপ শুকান ধৰণৰ হয়। এই আচাৰ আপুনি বছৰ ধৰি সংৰক্ষণ কৰিব পাৰে। ইচ্ছা কৰিলে আপোনালোকে অলপ ভিনেগাৰ দিব পাৰে, মই কিন্তু দিয়া নাই। বতৰতে আচাৰ বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।